ইণ্টাৰনেটত এইকেইটা বস্তু সাৰ্চ কৰিলে যাব লাগিব জেললৈ। কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ সিদ্ধান্তই গতিপথ সলনি কৰিছে একাংশ নেটিজেনৰ। অশ্লীল বিষয়বস্তু প্ৰচাৰ কৰা 43টাকৈ এপ নিষিদ্ধ কৰা হৈছে। অশ্লীল হিংসাত্মক প্ৰাপ্তবয়স্ক আৰু আপত্তিজনক ভিডিঅ' বিয়পোৱা বহুকেইটা এপ নিষিদ্ধ। অশ্লীলতা বিয়পোৱা একাংশ এপৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। সদনত চৰকাৰে জনায় যে শেহতীয়াকৈ 40টাৰো অধিক এপ ব্লক কৰা হৈছে। OTT প্লেটফৰ্মত অশ্লীল বিষয়বস্তু প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে সংসদত জনাইছে যে এতিয়ালৈকে অশ্লীল হিংসাত্মক প্ৰাপ্তবয়স্ক আৰু সাংস্কৃতিকভাৱে আপত্তিজনক বিষয়বস্তু পৰিৱেশন কৰা 43টাকৈ অভাৰ দি টপ OTT প্লেটফৰ্ম ব্লক কৰা হৈছে। IT Act 2000ৰ অধীনত চৰকাৰে তথ্য প্ৰযুক্তি বৃদ্ধি 2021 অধিসূচনা জাৰি কৰিছে। সদনত চৰকাৰে কৈছে যে এই OTT প্লেটফৰ্মসমূহে নিয়ম মানি চলা অতিকৈ বাধ্যতামূলক। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু IT মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাত কৈছে যে নিয়মৰ অংশ অনলাইন কিউৰেটেড কণ্টেণ্ট আৰু ডিজিটেল বাতৰি প্ৰকাশৰ বাবে আচৰণবিধিৰ ব্যৱস্থা কৰা হৈছে। গতিকে আইনৰ দ্বাৰা নিষিদ্ধ কোনো বিষয়বস্তু যাতে দেখুওৱা নহয় তাৰ প্ৰতি OTT প্লেটফৰ্মসমূহে লক্ষ্য ৰাখিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এটা প্ৰশ্নৰ লিখিত উত্তৰত অৱগত কৰিছে যে OTT প্লেটফৰ্মসমূহে নিয়মৰ সূচীত দিয়া সাধাৰণ নিৰ্দেশনা মানি চলাটো অতিকৈ বাধ্যতামূলক। OTT প্লেটফৰ্মত নগ্নতা আৰু হিংসাৰ সৈতে জড়িত কোনো বস্তু দেখুৱাব নোৱাৰিব বা সেই বিষয়বস্তু উত্থাপন কৰিব নোৱাৰিব। আইন ভংগ হ'লে লগে লগে ইয়াৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰা হ'ব। IT আইন 2000ৰ ধাৰা 79/3 উল্লেখ আছে যে যদি কোনো OTT প্লেটফৰ্মে আইন ভংগ কৰি অশ্লীল বিষয়বস্তু সম্প্ৰচাৰ কৰে তেন্তে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে কয় যে সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ সৈতে আলোচনাৰ অন্তত এতিয়ালৈকে 43টা OTT প্লেটফৰ্ম ব্লক কৰা হৈছে। পৰ্নোগ্ৰাফিক কণ্টেণ্টৰ গতি ৰোধ কৰিবলৈ যোৱা সপ্তাহত চৰকাৰী ইণ্টাৰনেট সেৱা প্ৰদানকাৰীক 25টাকৈ এপ নিষিদ্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। নিষিদ্ধ এপসমূহৰ ভিতৰত হৈছে বুমক্স, বিগ শ্বটছ এপ, গোলাপ এপ, নাভাৰ্ছা লাইট, বুল এপ, কাংগান এপ, ৱা এণ্টাৰটেইনমেণ্ট, জলৱা এপ, হিট প্ৰাইম, লুক এণ্টাৰটেইনমেণ্ট, ফেনিঅ', চল টকিজ, চক্স, হট এক্স VIP, আড্ডা TV, হালচাল এপ, নিয়ন এক্স VIP, মুড এক্স, মছফ্লিক্স, ফুগি টাইফ্লিক্স, এল্টো, উল্লু আদি এপসমূহ ব্লক কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।